নমস্কাৰ বাতৰি মাজলৈ স্বাগতম। উৎসৱৰ বজাৰক লৈ সাজু ব্যৱসায়ী। আমি পুনৰবাৰ জনাইছোঁ উৎসৱৰ বজাৰক লৈ সাজু হৈছে ব্যৱসায়ীসকল। এই মুহূৰ্তত আমি জনাইছোঁ লোকেল কুকুৰাৰ প্ৰতি কিলোগ্ৰাম 300ৰ পৰা 350 টকা, হাঁহ এটাত 500ৰ পৰা 600 টকা পৰ্যন্ত হৈছে। আমি এই মুহূৰ্তত জনাইছোঁ বিশেষ প্ৰতিবেদন। গোটা ব্ৰইলাৰ 130 টকাৰ পৰা 140 টকা, কটা ব্ৰইলাৰ 230 টকাৰ পৰা 250 টকা পৰ্যন্ত হৈছে। উৎসৱৰ বজাৰক লৈ ব্যৱসায়ীবিলাক সাজু হৈছে। বিদায়ী বছৰটো অন্তিমটো দিনৰ প্ৰাকক্ষণত মহানগৰৰ চৌদিশে এক ব্যস্ততামুখৰ পৰিৱেশ বিৰাজ কৰিছে। আৰু মতে আমি জানিছোঁ উৎসৱৰ বজাৰক লৈ সাজু ব্যৱসায়ীসকল। মহানগৰৰ বিভিন্ন বজাৰৰ লগতে আজি বিশেষকৈ মাছৰ বজাৰত ব্যৱসায়ীসকলৰ অধিক ব্যস্ততা পৰিলক্ষিত হৈছে। আমি পুনৰবাৰ জানিছোঁ উৎসৱৰ বজাৰক লৈ সাজু হৈছে ব্যৱসায়ীসকল। অধিকাংশ বজাৰত থলুৱা মাছ পৰ্যাপ্ত মজুত ৰাখিছে। মহানগৰৰ বিভিন্ন স্থানত প্ৰতিখন বজাৰতেই গ্ৰাহকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি থলুৱা মাছ উপলব্ধ হ'ব। আমি পুনৰবাৰ জানিছোঁ উৎসৱৰ বজাৰক লৈ সাজু হৈছে ব্যৱসায়ীসকল। অৰ্থাৎ প্ৰতিবিধ সামগ্ৰীৰ দাম 6 ইচাৰে বৃদ্ধি কৰিছে ব্যৱসায়ীসকলে। আমি পুনৰবাৰ জানিছোঁ প্ৰতিবিধ সামগ্ৰীৰ দাম 6 ইচাৰে বৃদ্ধি কৰিছে সকলো ব্যৱসায়ীয়ে।